দুটি গীত গাবলৈ নিমন্ত্ৰণ জনোৱাৰ বাবে বিপি প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। লগতে ইয়াত উপস্থিত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তালৈ জনাইছোঁ আজিৰ এই বিশেষ দিনটোৰ হিয়া ভৰা উলগ আৰু আন্তৰিক শুভকামনা। অনাগত দিনটোত আপোনালোক এনেকৈ থাকক, সকলো ৰাইজ মিলা প্ৰীতিৰে থাকক। শান্তিৰ BTC যি আছিল সেই শান্তিৰ BTC আপোনালোকে বৰ্তাই ৰাখক, তাকে কামনা কৰি যোৱাটো বৰ্ষত হাগ্ৰামা মহিলাৰ ছাৰৰ বাবে দুটি গীত গাবলৈ সুবিধা পাইছিলোঁ আৰু সেই দুটি গীত আমি কিছু আশা কিছু প্ৰত্যাশা আগত ৰাখি গীতখিনি কৰিছিলোঁ আৰু সেই গীতটি আজি গাবলৈ প্ৰয়াস কৰিম। যোৱাটো বছৰত গাইছিলোঁ আকৌ এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আৰু এইবাৰ গাইছিলোঁ আমাৰ আপোন হাগ্ৰামা শীৰ্ষক দুটি গীত। সেই দুটি গীত আজি গাম, আশা কৰোঁ আপোনালোকে মৰম দিব। ধন্যবাদ। 1 মিনিট সময় লৈছোঁ। আমাৰ লাঞ্চ পেকেট বিতৰণ বন্ধ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু ৰাইজসকল আপোনালোকে সকলোৱে আহি আমাৰ মঞ্চৰ বাওঁফালে খালী হৈ থকা আসনসমূহ গ্ৰহণ কৰেহি যেন। আকৌ কৈছোঁ, লাঞ্চ পেকেট বিতৰণ কৰা বন্ধ কৰক আৰু আমাৰ কাৰ্যসূচীসমূহ সুচাৰুৰূপে আগবঢ়াই নিয়াত আমাক সহায় কৰক। এতিয়া এয়া জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপক তেখেতৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছোঁ। মোৰ বিশ্বাস আপোনালোকে গীতটি শুনিছে, গীতটিক বহুতখিনি মৰম দিছিল আপোনালোকে সকলোৰে মুখে মুখে। এই গীতটি এনেকুৱা আছিল, আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ। কোনে কোনে শুনিছে গীতটি হাতখন ওপৰলৈ দিয়ক এবাৰ। আৰু হাগ্ৰামা মহিলাৰী ছাৰৰ কাৰণে জোৰকে এটা হাত চাপৰি হ'ব লাগে, সকলোৱে মিলি পেলাই জোৰকে। ধন্যবাদ। গীতটি গাইছোঁ, আপোনালোকে যদি পাৰে ফূৰ্তি কৰিব। থেংক ইউ। বিশেষ দিন আপোনালোকৰ এইটো। Louder. অলপ লাউড হ'ব মনিটৰ। হাতখন আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ। আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ। যদিহে আজি উন্নয়ন সপোন আমাৰ হ'ল পূৰণ, নাঙলৰ ছবিত ফুটিবলৈ সাজু হ'ল আকৌ জনগণ। নাচি বাগিয়ে আজি গাবলৈ যায় মন। আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ। আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ। সবাই মোৰ লগত ক'ব, BPF জিন্দাবাদ। ধুনীয়া। স্কুল কলেজ চিকিৎসালয় ওচৰতেই হ'ল, বেহা বেপাৰ আৰু উদ্যোগ আজি বাঢ়ি গ'ল। নিজৰ বুলি ক'বলৈ আমাৰ বিমান বন্দৰ হ'ল, কেঁচা কেঁচা গাঁৱৰ আলি কত পকী হ'ল। BPF হ'ল আমাৰ আপোন, উন্নতি প্ৰগতিৰ দাপোন। BPF হ'ল আমাৰ আপোন, পৃথিৱীৰ প্ৰগতিৰ দাপোন। কাকো এখন আজি এটি কথাইচোন, আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ। আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ। BPF জিন্দাবাদ। ধুনীয়া।
চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ যদিহে আজি উন্নয়ন সপোন আমাৰ হ'ল পূৰণ নাঙলৰ ছবিত ফুটিবলৈ সাজু হ'ল আকৌ জনগণ নাচি বাগি আজি গাবলৈ যায় মন আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ আকৌ 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 এবাৰ হাগ্ৰামা মহিলাৰী চৰকাৰ ধন্যবাদ এই বছৰ যিটো গীত গাইছিলোঁ হাগ্ৰামা মহিলাৰী চৰকাৰৰ কাৰণে সেই গীতটিত আপোনালোকে যদি অকণমান সহযোগিতা কৰে সময় বেছি নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি পাইছে গতিকে বৰ বিশেষ সময় নলওঁ খালি আপোনালোকৰ মুখৰ পৰা আমাৰ মৰমৰ ছাৰৰ নামটো এবাৰ যদি শুনিবলৈ পাওঁ মোৰ মনটো বিৰাট ভাল লাগিব মই গাম আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আজি হাগ্ৰামা ৰাইজৰ মৰমৰ হাগ্ৰামা এই গীতটি এইবছৰ কৰিছিলোঁ এইবছৰ নিৰ্বাচনৰ সন্মুখত আৰু গীতটি যথেষ্ট ৰাইজে শুনিছে ফূৰ্তি কৰা দেখিবলৈ পাইছোঁ আজি শুনকচোন কেনেকুৱা পায় আপোনালোকে অলপ ফূৰ্তি কৰিলে ভাল লাগিব হাত চাপৰিখিনি পাম নেকি আপোনালোকৰ তালে তালে অলপ লাউড লাগে শুনা 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 সবে আমাৰ বচন আকৌ আহি পালে BTC নিৰ্বাচন শুনা 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 সবে আমাৰ বচন আকৌ আহি পালে BTC নিৰ্বাচন দেখিলো আমি বুঝিলো আমি নকৰো ভুলে বেলি আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা আকৌ এবাৰ হাগ্ৰামা আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা ৰাইজৰ মৰমৰ হাগ্ৰামা অলপ হাত চাপৰি ছাৰৰ কাৰণে মোৰ কাৰণে নালাগে ধুনীয়া এই লাইনটো শুনিব বৰ ভালকে লিখিছো কিনো হ'ল 5টা বছৰ এনে গ'ল ট্ৰেক্টৰে থকিলে বেয়াকৈ লাগি যদি উন্নতি মাটি বাৰী চাকৰি নাঙলৰ মুঠিতে আকৌ ধৰোগৈ চোৰাটা পলি মাৰি পুৰণিকে ৰং কৰি দেখুৱালে মিছা প্ৰকৃতি দুখীয়াৰে পাহৰি বনিয়াক আদৰি মুহাৰিলে কৃষ্টি সংস্কৃতি ইতিহাসেও কয় নাঙলতে হয় এটা জাতিৰ পৰিচয় আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা আকৌ এবাৰ হাগ্ৰামা আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা ৰাইজৰ মৰমৰ হাগ্ৰামা হাত চাপৰি
সন্ধিয়া হ'লে নাচিবলৈ গ'লো হওক আপোনালোকক দাদাগিৰি দুৰ্নীতি উপৰাই সম্প্ৰীতি লুটি-পুটি খালে পথাৰখন ৰাস্তা দলং বিদ্যালয় আৰু চিকিৎসালয় BPF-এ কৰা উন্নয়ন মৰুভূমিত শান্তি আৰু মিলা প্ৰীতি BPF-এ কৰিছিলে ইতিহাসে কয় হাগ্ৰামাৰে চৰকাৰ আকৌ আমাৰ দৰকাৰ একেমুখে কয় আজি ডেকা বুঢ়াই ওদালগুৰি বাক্সা চিৰাং কোকৰাঝাৰ চৌদিশে মাথো এটাই নাম আমাৰ আপোন হাগ্ৰামা আমাৰ সপোন হাগ্ৰামা মুখে মুখে শুনো আমি হাগ্ৰামা আকৌ এবাৰ হাগ্ৰামা আমার আপন হাগ্রামা আমার সপোন হাগ্রামা মুখে মুখে শুনো আজি হাগ্রামা ৰাইজৰ মৰমৰ হাগ্ৰামা BPF long live ধন্যবাদ জয় টু BPF দল আৰু পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকে বিচৰা ধৰণে সকলোখিনি হৈ যাওক তাকে কামনা কৰিছোঁ থেংক ইউ ধন্যবাদ জ্ঞাপন কৰিছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপলৈ এতিয়া আমি আগবঢ়াইছোঁ ঝুমুৰ নৃত্য আহক আমি সকলোৱে উপভোগ কৰোঁ ঝুমুৰ নৃত্য আৰু পৰিৱেশন কৰিব আদিবাসী মিলিজুলি ডেন্স গ্ৰুপ আছুৰ লাইনৰ শিল্পীসকলে এইখিনিতে এটি অনুৰোধ জনাইছোঁ আমাৰ বাওঁফালে মঞ্চৰ বাওঁফালে খালী হৈ আছে বহুতো আসন সেয়েহে যিসকল ৰাইজ এতিয়াও বহাহি নাই তেওঁলোক আটাইলৈ আমি অনুৰোধ জনাইছোঁ অতি সোনকালে আপোনালোকে আসনসমূহ গ্ৰহণ কৰি আমাক কাৰ্যসূচীসমূহ ৰূপায়ণ কৰাত সহযোগ কৰক ইতিমধ্যে আমাৰ মাজত আহি পাইছেহি আমাৰ আজিৰ মুকলি সভাৰ মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় তেখেত কিছু সময় পিছতে আমাৰ মঞ্চত পদাৰ্পণ কৰিব সেয়েহে ৰাইজক পুনৰ বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আপোনালোক ইফালে সিফালে ঘূৰি নাথাকি তথা ইঠাইত সিঠাইত থিয় হৈ নাথাকি আমাৰ মঞ্চৰ বাওঁফালে খালী হৈ থকা আসনসমূহ গ্ৰহণ কৰক ধন্যবাদ Madagi ko janakiri nere sahiya kopa molor kabe sela gire kopa molor kabe sela gi Madagi ko janakiri nere sahiya kopa molor kabe sela gire kopa molor kabe sela gi
ধন্যবাদ জ্ঞাপন কৰিছোঁ ঝুমুৰ নৃত্য পৰিৱেশন কৰা সমূহ শিল্পীলৈ আৰু এইবাৰ আমি আমাৰ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ চক্ৰী ডান্স গ্ৰুপ মৰুৱাপাৰা এওঁলোকে পৰিৱেশন কৰিব চক্ৰী নৃত্য
मोहम्मद फिदाई ने जय जगदी उछला राजा ने চক্ৰী ডেন্স গ্ৰুপলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ আমি আগবঢ়াই দিছোঁ বাগানশালী ভোজপুৰী ডেন্স গ্ৰুপক। এওঁলোকে এটি ভোজপুৰী নৃত্য পৰিৱেশন কৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ২৪ সংখ্যক বড়োলেণ্ড দিৱস ২০০৩ চনৰ আজিৰ এই দিনটোতেই স্বাক্ষৰিত হৈছিল ঐতিহাসিক BTC চুক্তি। আৰু আজি আমি গ্ৰীণফিল্ডত
এই ঐতিহাসিক দিনটো বিভিন্ন দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। ইতিমধ্যে ৰাতিপুৱাৰ ভাগৰ কাৰ্যসূচীসমূহ ৰূপায়ণ হৈ গ'ল, সাংস্কৃতিক অনুষ্ঠানো ইতিমধ্যে কিছু সংখ্যক হৈ গ'ল। এতিয়া আমি আগবাঢ়িছোঁ আমাৰ মুখ্য কাৰ্যসূচী মুকলি সভালৈ। আমি আমাৰ মঞ্চলৈ আহিবলৈ আমি অনুৰোধ জনাম আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। ইতিমধ্যে তেখেত আহি আমাৰ সেউজ ঘৰত আশ্ৰয় লৈ আছেহি, কিছু সময়ৰ বাবে অপেক্ষা কৰিছে। আমাৰ সাংস্কৃতিক অনুষ্ঠানো কিছু আগবাঢ়িল। এতিয়া তেখেতক আমি আমাৰ মঞ্চলৈ আমি আদৰিবলৈ ওলাইছোঁ। আমাৰ আজিৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপোনাক আমি আমাৰ মঞ্চলৈ উষ্ম আদৰণি জনাইছোঁ। लासै लासै जों जौगागोन, बिलाद लाथानि गेजेराव बुहुम बिखानि मिनिस्लुनाय लाबोगोन, सुस्रांनो थाखाय सिमांथिं दावगालांगोन, अहंखौ गारनानै सैथोनि फारसे फोजाखां गोसोजों जों सान बादि मेथाइ रोजाबगोन। दानिया जोङो दिनै खुंफुंजागासिनो थानाय गा 24थि बड'लेण्ड साननि गुबै हाबाफारि फारसे थांगासिनो दङ आरो जोंनि गेजेराव नुजाफैबाय आसामनि मानगोनां गिबि मन्त्रि डक्टर हिमন্ত বিশ্ব শৰ্মা। আমি আদৰণি জনাইছোঁ তেখেতক। তাৰ লগে লগে আদৰিছোঁ ৰাজ্যৰ কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা মহোদয়ক। আদৰিছোঁ BTCৰ চুক্তি স্বাক্ষৰকাৰী তথা BTCৰ প্ৰধান মাননীয় হাগ্ৰামা মহিলাৰী মহোদয়ক। আদৰণি জনাইছোঁ আমি সমূহ কাৰ্যবাহী সদস্য, আদৰণি জনাইছোঁ পাৰিষদসকলক, আদৰণি জনাইছোঁ বিধায়কদ্বয় লৰেঞ্চ ইছলাৰী মহোদয় আৰু জিৰণ বসুমতাৰী। তাৰ লগে লগে আমি আদৰণি জনাইছোঁ আমাৰ BTC সচিবালয়ৰ বিষয়া কৰ্মচাৰী, জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাবুলাল আহুজা। আমি সকলোকে আমাৰ মঞ্চলৈ আদৰণি জনাইছোঁ। তাৰ লগে লগে আদৰণি জনাইছোঁ আমাৰ সুধী ৰাইজক। जोंनि बे हाबाफारियाव नुजाफैनो हानाय साफ्रोमबो आलासि आरो रायजो राजा नोंथांमोनखौ खेबसेबाव बरायबाय। जों दानिया जोंनि रायजोआरि सं मेथाइखौ रोजाबसिगोन, बेनिखायनो बयखौबो गसंनानै बे रोजाबनायाव बाहागो लानो थाखाय खावलायनाय जाबाय। এয়া জাতীয় সংগীত আমি পৰিৱেশন কৰিম। আমাৰ অভ্যাগত অতিথিসকলৰ লগতে সকলোকে থিয় হৈ সন্মান প্ৰদৰ্শন কৰাৰ লগতে আমি সকলোকে সংগত কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এতিয়া আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মাজত মুখ্য অতিথি হিচাপে উপস্থিত থকা
আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। তেখেতক এখনি আৰণাই, ফুলৰ থোপা, এৰী কোট আৰু বাগুৰুম্বা স্মাৰকেৰে সম্বৰ্ধনা জনোৱা হ'ব। दानिया जोङो जोंनि गेजेराव नुजाथिफैनो हानाय बिटिसिनि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारि सारखौबो बरायनो आखायाव लादों। बिथांखौ बरायनो थाखाय खावलायनाय जाबाय। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এবাৰ আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আমাৰ মঞ্চত উপস্থিত থকা আন এগৰাকী কেবিনেট মন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা মহোদয়ক, আৰু তেখেতকো আমি বাগুৰুম্বা স্মাৰক, এৰিকট, আৰণাই আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰিম। जोबोद जोबोद साबायखर थाबाय। बेखिनियावनो जोंनि जौसाङाव नुजाथिफैनो हानाय साफ्रोमबो आलासि बिथांमोनखौ गांफा गांफा आर'नाइजों बरायनो थाखाय खावलायनाय जाबाय। जोंनि गेजेराव गोबां आलासिफोरा नुजाफैनो हादों। बर' थुनलाइ आफादनिफ्राय लानानै बड'लेण्ड मुलुगसोलोंसालि, क'क्राझार मुलुगसोलोंसालि आरो गुबुन गुबुन फसंथान, गुबुन गुबुन गौथुमफोरनि दैदेनगिरि बिथांमोनाबो जोंनि गेजेराव नुजाथिफैनो हादों। बिथांमोन बयखौबो बरायनो थाखाय खावलायनाय जाबाय। आरो दानिया जोङो दोंसे हानजा मेथाइ रोजाबगोन, बरायनाय हानजा मेथाइ, आरो बेखौ दैदेनगोन जयफुल बसुमतारी बिथाङा। बिथांमोनखौ थागथियारि जानो थाखाय खावलायनाय जाबाय। Check. Hello. 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 Check.
সমবেত সংগীত পৰিৱেশন কৰা সমূহ শিল্পীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ কাৰ্যসূচী মৰ্মে আগবাঢ়িছোঁ আদৰণি ভাষণ অনুষ্ঠানলৈ আৰু আদৰণি ভাষণ আগবঢ়াবলৈ মই অনুৰোধ জনাইছোঁ BTCৰ সচিব প্ৰধান মাননীয় মুকেশ চন্দ্ৰ সাহু মহোদয়ক। আজিৰ মাননীয় সভাপতি মহোদয়, বিভিন্ন দল সংগঠনের মাননীয় নেতৃবৃন্দ,
বিশিষ্ট আমন্ত্রিত অতিথিসকল, সম্মানীয় জ্যেষ্ঠ নাগৰিকসকল, বাগুৰুম্বা দহৰ আমাৰ শ্ৰদ্ধাৰ অংশগ্ৰহণকাৰীসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধিসকল আৰু শ্ৰদ্ধেয় সমবেত ৰাইজ, 2026 চনৰ 24 সংখ্যক বড়োলেণ্ড দিৱসৰ এই গৌৰৱময় আৰু ঐতিহাসিক অনুষ্ঠানত আপোনালোক আটাইকৈ অতি উষ্ম আৰু হিয়াভৰা আদৰণি জনাইছোঁ। আজি স্মৃতি, প্ৰতিফলন আৰু নৱীকৃত প্ৰতিশ্ৰুতিৰ দিন। বড়োলেণ্ডৰ জনসাধাৰণৰ আকাংক্ষা, সংগ্ৰাম আৰু কৃতিত্ব সন্মান জনোৱাৰ লগতে শান্তিপূৰ্ণ, সৰ্বাংগীন আৰু প্ৰগতিশীল সমাজ গঢ়ি তোলাৰ সকলৰ সামূহিক সংকল্প পুনৰ দৃঢ় কৰাৰ দিন। বড়োলেণ্ড দিৱস ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিচয়, ঐক্য আৰু আশাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। যাৰ দূৰদৰ্শী নেতৃত্ব আৰু অটল চেষ্টাই অসমক শান্তি, উন্নয়ন আৰু সম্প্ৰীতিৰ দিশত পৰিচালিত কৰিছে, সেইগৰাকী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ উপস্থিতিয়ে আমাক অতিকৈ আনন্দিত কৰিছে। এই অনুষ্ঠানত আপোনাৰ উপস্থিতিয়ে বড়োলেণ্ডৰ জনসাধাৰণক বিশেষভাৱে অনুপ্ৰাণিত কৰিছে আৰু আজিৰ এই উদযাপন অপৰিসীম তাৎপৰ্য প্ৰদান কৰিছে। লগতে অসম চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আমাক সদায় মাৰ্গদৰ্শন কৰাৰ লগতে BTC অঞ্চলৰ আৰ্থ সামাজিক উন্নয়নৰ দিশত তেখেতৰ অবিৰত সহযোগিতা আৰু সমৰ্থনৰ বাবে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যাৰ নেতৃত্ব আৰু অভিজ্ঞতাই বড়োলেণ্ড গভীৰ শ্ৰদ্ধাৰে স্বীকাৰ কৰি जोंनि गेजेराव नुजाथिफैनो हानाय
बड' कसारि अट'नमास काउन्सिलनि चेयारमेन बिथां अनिल बसुमतारी बिथांखौ सिगाङाव फैनो थाखाय खावलायनाय जाबाय। लोगोसे बिथांजों लोगोसे दंफायो मानगोनां मावफुं सोद्रोमा प्रदीप स्वर्गियारी बिथांमोन सानैनि आखायाव दिनै बड'लेण्ड भवनखौ गथायनानै होनाय जागोन। बयबो खेबसे आखाइ खबनानै होदो दिनैनिफ्राय बड'लेण्ड भवना जाबाय BKWSA नि गाहाय मावख'। दानिया जोङो जौसाङाव हांख्रायहरनो नागिरदों हृदय ब्रह्म बिथांनि दैदेननायाव मोनसे मोसाखावरि हान्जा बिथांमोनखौ गावसिनि मोसानायखौ दिन्थिफुंनो थाखाय खावलायनाय जाबाय। हृदय ब्रह्मनि मोसाखावरि हान्जा बिथांमोनखौ मोसाफैनो थाखाय खावलायनाय जाबाय।
बिबार थफ्लाजों बरायनो लानाय जादों। बेनि उनाव दङ साहित्य एकाडेमि रावस्लाइ बान्था मोननो हानाय उत्तरा बैसोमुथियारि, जों बिथांखौबो बरायनो लादों। बिथाङा अनुराधा शर्मा पुजारीनि सल'मा कान्चन बेखौ बर' रावाव राव दानस्लायनानै बान्था मोननो हादोंमोन। उत्तरा बैसोमुथियारि बिथाङा साहित्य एकाडेमि रावस्लाइ बान्था 2024खौ मोननो हादों आरो बिथांखौ बरायनो थाखाय जोंनि गेजेराव नुजाफैनो हानाय बिटिसिनि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारी सारखौ खावलायनाय जाबाय। जोंनि गेजेराव नुजाफैनो हादों जोंनि बर' लाइमोन, जाय लाइमोना साहित्य एकाडेमियाव 2025नि साहित्य एकाडेमि लाइमोन बान्थाखौ आवथायनो हादों। बिथाङानो जाहैबाय अमर खुंगुर बर'। बिथाङा आं असुर बिजाबनि थाखाय बे बान्थाखौ मोननो हादोंमोन। दिनै जोंनि बे गोथार हाबाफारिनि गेजेरजों बिथांखौबो बरायनो लानाय जादों। बेनिखायनो अमर खुंगुर बर' बिथांखौबो सिगांथिं आवगायबोनो थाखाय खावलायनाय जाबाय आरो बिथांखौबो बरायगोन जोंनि बिटिसिनि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारी सारा। बिथांखौबो ममेन्ट' गांसे आर'नाइ आरो बिबार थफ्लाजों बरायनो लानाय जादों। बेनि उनाव 10 फेब्रुआरि बड'लेण्ड सान, जाय सानाव जोङो गोग्गाथाव मोनसे बान्था होयो। बे बान्थायानो जाहैदों हारिमुवारि बिथिङाव जायफोरा बिहोमा होनो हादों बिथांनि मुङै मोनसे बान्था, जोहोलाव नीलेश्वर ब्रह्म हारिमुवारि बान्था। आरो बे बान्थाखौ मोननो हादों देग्लाय रेडिअ' आर्टिस्ट गंगाधर रामसियारिया। गंगाधर रामसियारिया जाहैबाय सासे रेडिअ' आर्टिस्ट जाय गावनि बिहोथायनि गेजेरजों रेडिअ'आवल' नङा बर' थुनलाइयावबो बिहोमा होनो हादों। बिथाङा बाक्सा जिल्लानि लोखिपारायाव 1963 मायथाइयाव जोनोम मोनदोंमोन। बिथाङा 1978निफ्राय 1995 मायथाइसिम लाइमोन आफादनि जेरै अल इन्डिया रेडिअ'आव मेथाइ रोजाबदोंमोन। बिथाङा गुबुन गुबुन फाव खालामदोंमोन। थानसालिनि मोदाय, सम्बारू आबौनि सेरजायाव देंखो, बाजै, हेपि निउ इयार 2017, कर'ना फैदों सांग्रां जा बायदि बायदि फावथायफोराव बिथाङा फाव खालामदोंमोन। बिनि अनगायैबो मैहुर सल'माखौ बिथाङा फरायथिनानै होदोंमोन। सिफुङर हुरे हुरे जर'खा रेडिअ' सिरियेलनि प्रडिउसार महरैबो खामानि मावदों। बिथांनि मुंख'जाथाव गांसे सुंद' सल' बिजाबनि मुङा जाहैबाय हाग्रामा दालां सेराव, जाय सुंद' सल' बिजाबनि थाखाय बिथाङा 2024 मायथाइनि बर' थुनलाइ आफादनि समेश्वरी ब्रह्म बान्थाखौबो मोननो हादोंमोन। बिथांनिसिम जोबोद जोबोद हामलायनाय थाबाय। আমি আগবাঢ়িছোঁ বিনোদ ব্ৰহ্ম স্পৰ্টছ এৱাৰ্ড 2025। প্ৰথমতেই মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰ্চাৰী অৰ্থাৎ ধনুৰ্বিদ ঋতুমণি স্বৰ্গীয়াৰী। এখেত হৈছে বাক্সা বৰমাৰ নাতিপাৰা গাঁৱৰ ঋতুমণি স্বৰ্গীয়াৰী। ফৰ্মাৰ অলিম্পিয়ান, বিশিষ্ট ফুটবল খেলুৱৈ, বৰভূমিৰ ফুটবল জগতৰ কিংবদন্তী পিতৃস্বৰূপ বিনোদ ব্ৰহ্ম স্পৰ্টছ এৱাৰ্ড 2025 ঋতুমণি স্বৰ্গীয়াৰী এখেতে লাভ কৰিছে। আৰু তাৰপিছতে আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ হিমানী বড়ো। এখেত ওদালগুৰি জিলাৰ নলবাৰী গাঁৱৰ হিমানী বড়ো, এখেতো ধনুৰ্বিদ।
जोबोद जोबोद साबायखर थाबाय जों दानिया उननि हाबाफारि फारसे थांनोसै दिनै गा 24थि बड'लेण्ड सान आरो बेजों लोब्बा लाखिनानै बिबुंथि लाखिनो थाखाय जों हांख्रायदों बिटिसिनि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारि सारखौ बिथांखौ जोङो गावनि बिबुंथिखौ लाखिनो थाखाय खावलायनाय जाबाय। हेलौ ভাল मोजां ना माबोरै दं मोजां ना बर'नि बुंगोरनि ना ससे बिनि उनाव हारसानि नङा होमबा ना हारसानि बुंजोबनो बर'नि बुंगोरनि जात्रा दिनै 24थि बड'लेण्ड सान फालिनाय बे हाबाफारियाव बाहागो लाफैनाय गाहाय आलासि हिसाबै बाहागो लाफैनाय आसामनि चिफ मिनिस्टार डक्टर हेमन्त बिश्व शर्मा सार दंफैयो लोगोसे आसामनि केबिनेट मन्त्रि जयन्त मल्ल बरुवा बिथाङाबो दंफैयो आरो लोगोसे बड'लेण्ड इउनिभार्सिटिनि भाइस चेन्सेलर बिथां दंफैयो क'क्राझार इउनिभार्सिटिनि भाइस चेन्सेलर बिथां दंफैयो आरोबाव जोंनि सिगांनि एमपि सानसुमा खुंगुर बिथाङाबो दंफैयो जोंनि एमसिएलए दनेश्वर गयारि आरो जुबिराज ब्रह्म बिथांमोनाबो दङ एमएलए लरेन्स इस्लारि बिथाङाबो दंफैयो आरो गसाइगावनि एमएलए जोंना जिरन बसुमतारी बिथाङाबो दंफैयो बर' थुनलाइ आफादनि आफादगिरि बिथाङाबो दंफैयो सिगांनि मन्त्रि प्रमिला रानी ब्रह्म बिथाङाबो दंफैयो जोंनि बिटिसिनि सिगांनि डिपुटि चिफ काम्फा बरगयारी बिथाङाबो दंफैयो आरोबाव गोबां जोंनि दैदेनगिरिफोर दंफैयो गोबां संगठननि दैदेनगिरिफोर बिथांमोन दंफैयो बिथांमोनखौ आङो बिटिसिनि रायजो राजानि जानानै आं बिथांमोनखौ बरायबाय गिबियावनो आरो आं आसा खालामदों दिनै नोंथांमोनहा बे फोरबोखौ मानो फालिनाय जादों बयबो मिथिगौ जे जोंहा 2003 सनाव 10 फेब्रुवारियाव मोनसे सुक्ति जानानै थाङो बे सुक्तिनि नामखौनो जों दोनदों बड'लेण्ड टेरिटरियेल काउन्सिल बिटिसि आरो गोलावै जोङो बड'लेण्ड टेरिटरियेल एरियास डिस्ट्रिक्ट थारमाने मोनब्रै जिल्ला लानानै बे बिटिसिखौ दाफुंनाय जादों हारसानि बुंबा साबसिन जागोन ना बयबो बुजिनायनि नङाबा समय बारा लायो 2003 চনত 10 ফেব্ৰুৱাৰীত আমাৰ বিটিসি চুক্তিটো হৈছে সকলোৱে জানে আৰু এই চুক্তিটো অসমৰ সকলো জাতি জনগোষ্ঠীৰ সহায় সহযোগিতা লৈ পেলাই আমি এই চুক্তিটো কৰিব পাৰিছো সকলো শ্ৰেণী সকলো ৰাইজৰ সহায় আছে হয় আমি জানো আমাৰ অসমত থকা বিভিন্ন অঞ্চলত অসমত থকা বড়ো ৰাইজসকলে আমি বড়ো জাতি হিচাপে আন্দোলন কৰিছিল হয় সবে জানে স্বীকৃতি দিছে সহায় কৰিছে যে বড়োসকলৰ লগত কিবা একটা ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক বড়োসকলৰ লগত আলোচনা বিলোচনা কৰি পেলাই কিবা একটা সমাধানৰ ৰাস্তা ওলাব লাগে ওলাই দিয়ক এই কথাটো সকলো জাতি জনগোষ্ঠীৰ পৰা আমি সহায় পাইছিলোঁ সেইকাৰণে 2003 চনত 10 ফেব্ৰুৱাৰীত আমি ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত চুক্তি কৰিব পাৰিছোঁ আৰু এই চুক্তিৰ দ্বাৰা দি আজিলৈকে বিটিসি অঞ্চলত কি হৈছে কি হোৱা নাই সবে বুজি পায় সবে জানে আমি যিমান পাৰে এই চুক্তিৰ প্ৰত্যেকটা দফাটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে আমি চেষ্টা চলাই আহিছোঁ
আৰু সেইটো আপোনালোকৰ সহায় সহযোগিতা লাগে আমি জানো আমি সকলো জাতি জনগোষ্ঠীকে সমানে সন্মান দি পেলাই আমি কাম কৰি আহিছোঁ কাম কৰি যাম আপোনালোকে এই অঞ্চলত থকা যিমান জাতি জনগোষ্ঠী আছে সকলোৱে যেহেতু আমাৰ চুক্তিটো সহায় কৰিছে আমিও একে সমানে সন্মান দি পেলাই সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক সমানে সন্মান দি পেলাই আমিও কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু কাম কৰি যাম কোনো জাতি কোনো ধৰ্মীয় লোকসকলক আমি মানে পিছুৱাই ৰাখিব লাগে বা ডিপ্ৰাইভ কৰাৰ কোনো আমাৰ উদ্দেশ্য নাই সকলোৱে সমান এই অঞ্চলৰে মানুহ সকলোকে আমাৰ সমান প্ৰায়ৰিটি দি পেলাই আমি কাম কৰি যাম তো এই চুক্তিৰ আগত এই অঞ্চলৰ চেহেৰাটো কেনেকুৱা আছিল আপোনালোকে জানে চুক্তিৰ পিছত আজিলৈকে এই BTC অঞ্চলটো কিমান উন্নয়ন হ'ল কিমান উন্নয়ন হোৱা নাই সকলো জাতি জনগোষ্ঠীয়ে আজি দেখিবলৈ পাইছে বা ক'ব পাৰে হয় কিছু কাম আজিলৈকে হয়তো হোৱা নাই আমিও বুজি পাওঁ আমিও জানো কৰিম আমি কথা দিছোঁ কৰিম হয় কিছু অঞ্চলৰ হয়তো কিছু এৰিয়াত এতিয়াও আপোনালোকে বিচাৰা নিচিনা বা আমি বিচাৰা নিচিনা আমি হয়তো কাম কৰিব পৰা নাই আমি কৰি যাম আমি প্ৰতিশ্ৰুতি দিছে ইলেকশ্যন সময়তো আমি প্ৰতিশ্ৰুতি দিছে যে আমি যিমান পাৰে ৰাইজ বিচাৰা নিচিনা আমি কাম কৰি যাম এই হিচাপত ইলেকশ্যনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি আমি দিছিল আজিৰ পৰা আমি আৰম্ভ এই সভাটো অকল এই কোকৰাঝাৰত নহয় পৰ্বজৰাতো হৈছে গোসাইগাঁৱতো হৈছে খাজলগাঁৱত হৈছে ইয়াৰ পিছত বিজনীত হৈছে বিজনীৰ পিছত শালবাৰীতো হৈছে শালবাৰীৰ পিছত মছলপুৰত হৈছে মছলপুৰৰ পিছত তামোলপুৰত হৈছে তামোলপুৰৰ পিছত ভেৰগাঁৱতো হৈছে ওদালগুৰিতো হৈছে একে সময় একে এজেণ্ডা লৈ পেলাই আজিৰ এই 10 ফেব্ৰুৱাৰীটো আমি BTC চৰকাৰ হিচাপে অবজাৰ্ভ কৰি আছোঁ ৰাতিপুৱাৰ পৰা আমি প্ৰথমৰ বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মত আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ ইয়াৰ পিছত আমি মাৰ্চাৰ্ছ চিমিট্ৰিত যাই পেলাই আমি সকলো মাৰ্চাৰ্ছসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ ইয়াৰ পিছত আহি পেলাই আমি BFF দলৰ যিটো মেইন অফিচ ইয়াত বিল্ডিং ফাউণ্ডেশ্যন আমি দিছোঁ ইয়াৰ পিছত আমি এই ষ্টেজত আহি পেলাই আমাৰ ইলেকশ্যনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিছিলে চেৰেমনিয়েল ডিষ্ট্ৰিবিউশ্যন আমি কৰিছোঁ এইটো হ'ল মানুহক যিসকলৰ লগত মাটিৰ পাট্টা নাই এইসকলক মাটিৰ পাট্টা প্ৰদান কৰা আমি আজি আৰম্ভ কৰিছোঁ আৰু যুৱক যুৱতীসকলৰ কাৰণে 2 লাখ টকা যিটো গ্ৰেণ্ট চিনে আৰ্থিক সাহায্য দিয়া এইটো আমি আৰম্ভ কৰিছোঁ সেল্ফ হেল্প গ্ৰুপসকলক যিটো পইচা আৰ্থিক সাহায্য দিয়া এইটো আজি আমি আৰম্ভ কৰিছোঁ আৰু বিকলাংগ হেণ্ডিকেপসকলক যিটো আৰ্থিক সাহায্য দিয়া এইটো আমি আজি আৰম্ভ কৰিছোঁ আৰু সিনিয়ৰ চিটিজেনসকলক যিটো আৰ্থিক সাহায্য দিয়া এইটো আমি আৰম্ভ কৰিছোঁ এই প্ৰতিশ্ৰুতিটো আমি ইলেকশ্যন কোড অফ কণ্ডাক্ট হোৱা আগত আমি শুনি আছোঁ যেনিবা মাৰ্চ প্ৰথম সপ্তাহ বা ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকক কোড অফ কণ্ডাক্ট লাগিব পাৰে সেইকাৰণে আমি যিমান প্ৰতিশ্ৰুতি দিছে এই ফেব্ৰুৱাৰী মাহতে আমি শেষ কৰি দিম যিমান কথা দিছোঁ আমি ইলেকশ্যনৰ সময়ত যিমান কথা দিছে এই প্ৰতিশ্ৰুতিবিলাক আমি এই 15 দিনৰ ভিতৰতে আমি শেষ কৰিম সকলোকে যেনেকৈ কথা দিছে আমি এনেকৈ আমি এই 5টা গেৰেণ্টিটো আমি সমাপ্ত কৰি দিম আৰু আহিব নতুন আৰু আহিব আৰু আপোনালোকে আজি দেখিছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে এনে নাহে হাত খালি নাহে কিবা এটা দি যাব জানে এনে নাহে আহা মানে কিবা একটা দি যাব আমি জানো আমি খোৱা নাই নিশ্চয় ছাৰে কিবা একটা কৈ যাব হয় না নহয় এনেতো নাহে কিবা একটা ক'ব ভাল ডাঙৰ মানুহবিলাক এনে নাহে কিবা একটাতো দি যাব দিব নিশ্চয় দিলে ভাল পাম আমি তো আমাৰ মততে
আজি অফিচিয়েল মিটিং কিছুমান কথাটো মই ক'ব নাপায় ময়ো নকম ইলেকশ্যন আহি আছে মেলা সময় আছে লেকচাৰ দিবলৈ মই দিম কিন্তু এতিয়া আমাৰ CM ছাৰে আকৌ বেলেগ জায়গাত আৰু একটা ডাঙৰ প্ৰগ্ৰাম আছে সেইকাৰণে মই সময় নলম যেনেকৈ কৈছে এনেকৈ কাম কৰিম আপোনালোকে যিটো বিচাৰিছে ইয়াতকৈ ডাবল গুণ কাম কৰিবলৈ দেখাই দিম মই দেখাই দিম কাম কৰিব ইচ্ছা থাকিলে সব পাৰে জানে কাম কৰিব ইচ্ছা থাকিলে সব পাৰে কাম কৰিবলৈ ইচ্ছা থাকিব লাগে তেতিয়া সব পাৰে আপোনাৰ লগত ভগৱান আছে আপোনাৰ লগত ঈশ্বৰো আছে আপোনাৰ লগত আল্লাহ আছে সব থাকে ইচ্ছা থাকিব লাগে কাম কৰিবলৈ তেতিয়া সব পাৰে আপুনি যদি ইচ্ছাই নাই কি কৰিব পাৰিব তো যেন হওক মই সময় নলম CM ছাৰে আৰু বেলেগ জায়গাত মিটিং আছে মই জানো আমিতো পাই থাকিম ইলেকশ্যন আহি আছে আৰু ডাইলগটো মেলা আছে দেই হ'ব থ্যাংক ইউ গজেন্থন ধন্যবাদ जोबोद जोबोद साबायखर थाबाय PTCनि मानगोनां गाहाय खुंगिरि मुस्रि हाग्रामा महिलारि सारनिसिम दानिया बागुरुम्बा मोसानाय दिन्थिफुंगोन दतमानिफ्राय नुजाफैनो हानाय दाउस्रि देलाय मोसाखावरि हानजा बिथांमोनखौ गोख्रैनो फैनानै बागुरुम्बा मोसानायखौ दिन्थिफुंनो थाखाय खावलायनाय जाबाय
বাগৰুম্বা নৃত্যত অংশগ্ৰহণ কৰা সমূহ শিল্পীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ বহুমূলীয়া ভাষণ ৰাখি আমাৰ সুধী ৰাইজক কৃতাৰ্থ কৰিবলৈ মই অনুৰোধ জনাই আছোঁ আমাৰ আজিৰ সভাৰ মুখ্য অতিথি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। ইয়াৰ পৰা কম নে তাৰ পৰা কম? আগৰ পৰা? ঠিক আছে। খবৰ কেনেকুৱা সকলোৰে? খবৰ ভাল চবৰে? ঠিক আছে, মই বেছি দেৰি নকওঁ, কিন্তু হাগ্ৰামা মহিলাৰীয়ে কৈছে যে ভাল খবৰ দিব লাগে, ভাল কথা ক'ব লাগে। মই ভাল কথা ক'ম দুই তিনিটা, ঠিক আছে? আজিৰ সভাত আমাৰ মাজত উপস্থিত বড়োলেণ্ডৰ প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰমীলা ৰাণী ব্ৰহ্ম ডাঙৰীয়ানী, খাম্পা বৰগীয়াৰী ডাঙৰীয়া, অনিল বসুমতাৰী ডাঙৰীয়া, বড়ো সাহিত্য সভাৰ সভাপতি ডক্টৰ সুৰত নাৰ্জাৰী ডাঙৰীয়া, শ্ৰী দনেশ্বৰ গয়াৰী ডাঙৰীয়া, যুৱৰাজ বসুমতাৰী ডাঙৰীয়া, আমাৰ প্ৰফেচাৰ ডক্টৰ গণেশ ৱাৰী ডাঙৰীয়া, হেমন্ত নাৰ্জাৰী ডাঙৰীয়া, গোসাই বসুমতাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিধায়ক লৰেন্স ইছলাৰী ডাঙৰীয়া, বিধায়ক জিৰণ বসুমতাৰী ডাঙৰীয়া, তুইচুল হুছেইন ডাঙৰীয়া, বীৰেন চন্দ্ৰ ফুকন ডাঙৰীয়া, কেৰল নাৰ্জাৰীকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আই মাতৃসকল, 24 সংখ্যক বড়োলেণ্ড দিৱসৰ আজি গৌৰৱময় দিনটোত মই বিটিআৰবাসীক আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ সভাত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ। মহান জাতীয়তাবাদী নেতা, বড়ো জাতিৰ অন্যতম পথিকৃত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়াৰ প্ৰতিও গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আপোনালোক সকলোৱে জানে যে 2003 চনৰ 10 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত আৰু গৃহমন্ত্ৰী লালকৃষ্ণ আদৱানী ডাঙৰীয়াৰ প্ৰচেষ্টাত বিটিআৰ চুক্তি স্বাক্ষৰিত হৈছিল। প্ৰথম এই বিটিচি চুক্তিৰ বাবেই বড়োলেণ্ডবাসীয়ে বিটিচি পাইছিলে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত বিটিচিত প্ৰথমখন কাৰ্যকৰী পৰিষদ আৰম্ভ হৈছিলে। লাহে লাহে কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি এই চাৰিওখন জিলাক লৈ বিটিচিয়ে আত্মপ্ৰকাশ কৰে আৰু আমাৰ বিটিচিৰ জীৱনলৈ বহুতো পৰিৱৰ্তন আহে। বড়োলেণ্ড ইউনিভাৰ্চিটি, আমাৰ চেণ্ট্ৰেল ইনষ্টিটিউট যি আমাৰ টেকনিকেল এডুকেশ্যনৰ আছে, লাহে লাহে কোকৰাঝাৰ মেডিকেল কলেজ, আমাৰ বিটিচি চুক্তি স্বাক্ষৰ কৰাৰ পিছত বড়োলেণ্ডৰ জীৱনলৈ এক বিশাল পৰিৱৰ্তন আহে। পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উদ্যোগত বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত এই প্ৰচেষ্টা আৰু বেছি আগবাঢ়ি যায়। তামোলপুৰত নতুন জিলা হয়, কোকৰাঝাৰত মেডিকেল কলেজ সম্পূৰ্ণ হয় আৰু এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ওদালগুৰিতো বড়োলেণ্ডৰ মিনি ছেক্ৰেটেৰিয়েট আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। মই প্ৰথমতে এটা কথা নিশ্চিতভাৱে ক'ম,
কেইদিনমান আগতে আমাৰ কোকৰাঝাৰত আদিবাসী সম্প্ৰদায়ৰ লোক আৰু আমাৰ আন সম্প্ৰদায়ৰ মাজত যেতিয়া কিছু গণ্ডগোল হৈছিল তেতিয়া যি ধৰণে বড়োভূমিৰ ৰাইজে নিজৰ ভিতৰতে আলাপ আলোচনা কৰি বড়োলেণ্ডৰ শান্তি অব্যাহত ৰখাৰ বাবে কাম কৰিলে তাৰ বাবে মই সমগ্ৰ বিটিআৰৰ ৰাইজক ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি ধৰণে বিটিচিত শান্তি অনাৰ বাবে আকৌ এবাৰ নেতৃত্ব ল'লে তাৰ বাবে মই তেখেতক ধন্যবাদ জনাইছোঁ সেইকেইটা দিন মই ছুইজাৰলেণ্ডৰ ডেভছত আছিলোঁ অসমৰ বাবে উদ্যোগীকৰণৰ বাবে মই মনতে ভাবিছিলোঁ যে মই এদিন ছুইজাৰলেণ্ডত থাকিয়েই কোকৰাঝাৰলৈকে ঘূৰি আহিব লাগিব গণ্ডগোল ডাঙৰ হ'ব গণ্ডগোল বেছি হ'ব হাগ্ৰামা মহিলাৰীয়ে মোক কৈছিল যে দাদা তই তাতে থাক কোকৰাঝাৰত আমি ঠিক কৰি ল'ম আমি শান্তি আনিম তই চিন্তা কৰিব নালাগে আৰু সঁচাকৈয়ে তেখেতে মোক যেনেকৈ কথা দিছিলে কোকৰাঝাৰত লগে লগে শান্তি স্থাপন হ'ল আৰু আমাৰ সকলোৱে তাত সহযোগিতা কৰিলে মই পুনৰবাৰ মোৰ হৃদয়ৰ পৰা বিটিআৰবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আমাৰ বিটিআৰ বিভিন্ন জাতি আৰু উপজাতিৰ মিলনভূমি আমি বিচাৰোঁ যে বিটিআৰৰ সমস্যা বিটিআৰৰ সম্ভাৱনা বিটিচি কৰ্তৃপক্ষই সদায়ে সমাধান কৰি থাকক ৰাজ্য চৰকাৰে আমি দূৰত থাকি টকা পইচা দি মাত্ৰ সহায় কৰিব বিচাৰোঁ আৰু বিটিআৰৰ যাতে বিটিচিয়ে নিজে সদায়ে শক্তিশালীভাৱে আগবাঢ়ি যাব পাৰে তাৰ বাবে আমি সদায় কামনা কৰোঁ বিটিআৰৰ এইবাৰ ইলেকশ্যনৰ সময়ত মই বিটিচিৰ গাঁৱে ভূঞে গৈছিলোঁ বিটিচি এখন নদী মাতৃকা অঞ্চল বিভিন্ন নদীয়ে আমাৰ বিটিচিৰ বিভিন্ন স্থানত যোগাযোগসমূহ বিচ্ছিন্ন কৰি ৰাখিছে সেইবাবে মই মোৰ মনত এটা ইচ্ছা আছে যে আমাৰ বিটিআৰৰ যোগাযোগ ব্যৱস্থা আৰু বিটিআৰৰ কমিউনিকেশ্যন ইয়াক যদি আমি ইম্প্ৰুভ কৰিব লাগে আমাৰ ইয়াৰ নদীবিলাকৰ ওপৰত আমি দলং বনাব লাগিব তেতিয়াহে আমাৰ বিটিআৰ বহুতখিনি আগবাঢ়ি যাব পাৰিব আজিৰ সভাত হাগ্ৰামা ডাঙৰীয়াই কৈছে যে মিটিঙত যদি ডাঙৰ মানুহ আহে কিবা ভাল কথা কৈ যাব লাগে মোৰ মতেদি আজি বিটিচিত হাগ্ৰামাই হৈছে আটাইতকৈ ডাঙৰ মানুহ মই তাতকৈ ডাঙৰ মানুহ নহয় কিন্তু যিহেতু মই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছোঁ মই এটা প্ৰতিশ্ৰুতি আপোনালোকক দিব খোজো যে অহা 2-3 বছৰত আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু বিটিচি কৰ্তৃপক্ষক আমি নতুন কৰি 1000 কোটি টকা দিম বিটিআৰত দলং আৰু ৰাস্তা বনাবৰ কাৰণে মোৰ যিমান ইলেকশ্যনত প্ৰতিশ্ৰুতি আছিলে লিষ্টখন কিন্তু অকল হাগ্ৰামাই বনাব নোৱাৰিব ইলেকশ্যনত মই যিমান প্ৰতিশ্ৰুতি দিছিলোঁ মোৰ কমিটমেণ্টখিনিও তাত ইনক্লুড হ'ব লাগিব আৰু আমি একেলগে মিলি হাগ্ৰামাৰ কমিটমেণ্ট হিমন্ত বিশ্ব শৰ্মাৰ কমিটমেণ্ট দুইটা কমিটমেণ্ট পূৰা কৰিবৰ কাৰণে মই বিটিআৰক 1000 কোটি টকা ৰাস্তা আৰু দলং বনাবৰ বাবে আজিয়ে মই ইয়াতে ঘোষণা কৰিছোঁ ভাল হ'বনে বেয়া হ'ব শ্ৰদ্ধা ৰাইজ ইয়াৰ লগতে বিটিচিৰ ইলেকশ্যনৰ সময়ত হাগ্ৰামা মহিলাৰী এটা প্ৰতিশ্ৰুতি দিছিলে যে আমাৰ যুৱকসকলক উদ্যোগ আদি কৰিবৰ বাবে তেওঁ 2 লাখ টকাকৈ আগবঢ়াব
BTCৰ ফাণ্ডৰ পৰা যিমানখিনি কৰিব মই আজিৰ সভাত এটা কথা ক'ব খুজিছোঁ যে BTRত উদ্যোগ কৰিবলৈ আগবাঢ়ি অহা ব্যৱসায় কৰিবলৈ আগবাঢ়ি অহা 15,000 ল'ৰা ছোৱালীক মই 2 লাখ টকা কৰি সহায় কৰিম কোনো বেংকৰ মৰ্টগেজ নালাগে কোনো কথা নালাগে মাত্ৰ হাগ্ৰামাই লিষ্ট দিব মই 2 লাখ টকা কৰি 15,000 ল'ৰা ছোৱালীক মই আগবঢ়াম যাতে আমাৰ BTRত উন্নতি হ'ব পাৰে ল'ৰা ছোৱালীয়ে নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আৰু আমাৰ BTRত এটা যাতে সেৱাৰ পৰিৱেশ BTRত এটা অৰ্থনৈতিক উন্নয়নৰ পৰিৱেশ লৈ আহিব পাৰে মই শেষত এটাই কথা কম যে BTRৰ ৰাইজ ভালে থাকক সকলো মিলামিছা কৰি থাকক কাৰণ BTR চুক্তিৰ মূল উদ্দেশ্যই আছিলে যে সকলো জাতি উপজাতি একেলগে বাস কৰিব একেলগে থাকিব কেইদিনমান আগতে আমি যেতিয়া বাগৰুম্বা নৃত্যক গুৱাহাটীলৈ লৈ গৈছিলোঁ 10,000 ছোৱালীয়ে বাগৰুম্বা নাচিছিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইমানে আনন্দিত হৈছিলে যে তেখেতে বাগৰুম্বা নৃত্যৰ ছবি বা ভিডিঅ' তেওঁ ফেচবুক টুইটাৰ ইনষ্টাগ্ৰামত আপলোড কৰিছিলে আৰু এই ফটো কিমান মানুহে চাইছে আপোনালোকে জানি আচৰিত হ'ব যে এই ফটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ টুইটাৰ ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰাম সকলোতে মিলি পৃথিৱীৰ 200 কোটি মানুহে বাগৰুম্বা নৃত্যৰ ভিডিঅ' চাইছিলে আৰু মানুহে তুলনা কৰিছিলে যে চাইনাৰ অলিম্পিকৰ ইনগ্ৰেশ্যন আজিলৈকে পৃথিৱীত যিমান ডাঙৰ সাংস্কৃতিক অনুষ্ঠান হৈছে এই বুলি ক'লে মানুহে কাৰ কথা কয় যে চাইনাৰ অলিম্পিক ইনগ্ৰেশ্যনৰ যিটো চেৰিমনি আছিলে সেইটোৱে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ সাংস্কৃতিক অনুষ্ঠান আছিলে কিন্তু আমাৰ বাগৰুম্বা নৃত্য চোৱাৰ পিছত মানুহে কৈছিলে যে চাইনাৰ অলিম্পিক ইনগ্ৰেশ্যন চেৰিমনিতকৈও বাগৰুম্বা নৃত্য আটাইতকৈ বেছি ধুনীয়া হৈছিলে আপোনালোকে নিজে গুগল কৰিব নিজে ChatGPT কৰিব আৰু আপোনালোকে নিজে দেখিব যে মানুহে ইয়াক কিমান তুলনা কৰিছে ইলেকশ্যনৰ পিছত আমি সিদ্ধান্ত লৈছোঁ যে গুৱাহাটীত আমি বিহু লৈ গ'লোঁ গুৱাহাটীত আমি ঝুমুৰ লৈ গ'লোঁ গুৱাহাটীত আমি বাগৰুম্বা লৈ গ'লোঁ এইবাৰ আমি নতুন দিল্লীলৈকে বাগৰুম্বা প্ৰদৰ্শনৰ কাৰণে আমি বাগৰুম্বাক লৈ যাম বিহুক লৈ যাম ঝুমুৰক লৈ যাম ইতিমধ্যে আমাৰ প্লেনিং কমপ্লিট কৰিছোঁ এইবাৰ আমি ঠিক কৰিছোঁ যে বেলেগে বেলেগে আমি নেদেখুৱাওঁ আমাৰ গোটেই অসমখনক একেলগ কৰি একেদিনাই আমি বিহু দেখুৱাম একেদিনাই দিল্লীত আমি ঝুমুৰো দেখুৱাম একেদিনাই দিল্লীত আমি বাগৰুম্বাও দেখুৱাম যাতে গোটেই ভাৰতখন অসম হৈ থাকে এই আজি আমি এনেধৰণে আমাৰ অসমখনক আমি আগবঢ়াই লৈ যাব খুজিছোঁ আমাৰ বড়োলেণ্ডত হিন্দু মুছলমান খ্ৰীষ্টিয়ান বড়ো ৰাভা কোচ ৰাজবংশী নাথ জনগোষ্ঠী অসমীয়া ভাষী শৰণীয়া কছাৰী মদাহী আমাৰ যিমান জাতি উপজাতি আছে গোৰ্খা বেংগলী ভাষী সকলো একেলগে থাকিব লাগে সকলো ভালে থাকিব লাগে আৰু আমাৰ BTCখন আগুৱাই লৈ গৈ থাকিব লাগে আজি BTC চুক্তিৰ 24 বছৰ হৈ গ'ল গাড়ীত উঠোতে মই হাগ্ৰামাক কৈছোঁ যে অহা বছৰ BTC চুক্তিৰ 25 বছৰ হ'ব আৰু অহা বছৰ
প্ৰধানমন্ত্ৰী ডাঙৰীয়াক নিমন্ত্ৰণ কৰি আমি BTC চুক্তিৰ 25 বছৰৰ কাৰ্যসূচী আমি পালন কৰিম। কৰিব লাগিব নে নালাগে? লাগিব নে নালাগিব? আৰু আমি সকলো BTC বাসী একেলগে থাকি সমন্বয়েৰে থাকি আমি আমাৰ বড়োলেণ্ডক আগুৱাই লৈ যাম আৰু আমি সকলোকে একেলগে থকাৰ এটা সুবিধা কৰি থাকিম। শেষত মই আৰু এটা গিফ্ট দি আৰু এটা উপহাৰ দি মই সামৰণি মাৰিব খুজিছোঁ। আমাৰ বড়োলেণ্ডৰ বহুত পেচেণ্ট চেন্নাইলৈকে যায় ট্ৰিটমেণ্টৰ কাৰণে। সেইকাৰণে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলক আমি টকা দিম চেন্নাইত যাতে এটা বড়োলেণ্ড গেষ্ট হাউচ নিৰ্মাণ কৰিব পাৰে। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব? ঠিক আছে, তেতিয়াহ'লে মই কি ক'লো? ৰাস্তা বনাবৰ কাৰণে, দলং বনাবৰ কাৰণে কিমান টকা দিম? কিমান টকা দিম? 1000 কোটি টকা। কিন্তু মোৰো লিষ্ট থাকিব লাগিব, ঠিক আছে? দ্বিতীয়তে বড়োলেণ্ডৰ 15,000 ল'ৰা ছোৱালীক আমি 2 লাখ টকা কৈ দিম। এইটো লিষ্টত মোৰ নাথাকিলেও কথা নাই, খালি বড়োলেণ্ডৰ যুৱক যুৱতী থাকিলে হ'ব। তৃতীয়তে আৰু কি ক'লো যে বাগৰুম্বাক এইবাৰ আমি দিল্লীলৈকে লৈ যাম, পাক্কা? আৰু লাষ্টত আমি কি ক'লো যে চেন্নাইত কলিকতাত BTC গেষ্ট হাউচ আছে, দিল্লীত BTC গেষ্ট হাউচ আছে, এইবাৰ চেন্নাইত আমি BTC গেষ্ট হাউচ নিৰ্মাণ কৰিম। হ'ব? সব ঠিক আছে? মই ঠিক কৈছোঁ নে নাই? ঠিক আছে, এতিয়া সকলোৱে মোৰ লগত ক'ব, ভাৰত মাতা কে, ভাৰত মাতা কে। বহুত বহুত ধন্যবাদ, সকলো ভালে থাকক। মোৰ লগত আৰু এবাৰ ক'ব, BTC জিন্দাবাদ, BTC জিন্দাবাদ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। जोबोद जोबोद साबायखर थाबाय। जोंनि गेजेराव नुजाथि फैनानै आसामनि मानगोनां गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा बिथाङा जोबोद बेसेन गोसा बिबुंथि होलांबाय। दानिया साबायखर बावनाय हाबाफारि। जोंनि दिनैनि बे हाबाफारियाव जाय जाय बिथांमोना नुजाफैबाय, आसामनि मानगोनां गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मा, आसामनि केबिनेट मिनिस्टार जयन्त मल्ल बरुवा बिथांमोनजों लोगोसे जोंनि BTCनिनो गाहाय खुंगिरि मुस्रि हाग्रामा महिलारी, लोगोसे गुबुन गुबुन बिफाननि मावख'गिरि, गुबुन गुबुन गौथुमनि दैदेनगिरि, लोगोसे MLA आरो बान्था मोननो हानाय साफ्रोमनिसिमबो जोङो रोजा रोजा साबायखर बावबाय। लोगोसे जायफोर मोसाखावरि हान्जाफोरा बेवहाय फैनानै मोसाफैबाय बिथांमोननिसिमबो जों साबायखर बावबाय। लोगोसे बेवहाय नुजाफैनो हानाय गुबुन गुबुन गौथुम दोलो आफादफोरनि दैदेनगिरि सोद्रोमा नोंथांमोनजों लोगोसे साफ्रोम रायजो राजा नोंथांमोननिसिम साफ्रोमनिसिमबो जों खेबसेबाव गोरबोनिफ्राय साबायखर बावहरबाय। दानिया जोङो हाबाफारिनि जोबनाय फारसे थांनोसै। जों माहारियारि संमेथाइ बयबो रोजाबगोन, बेनिखायनो जौसाङाव थानाय साफ्रोमबो आलासि आरो रायजो राजा नोंथांमोनखौ गसंनानै बे मेथाइ रोजाबनायाव बाहागो लानो थाखाय खावलायनाय जाबाय। এতিয়া আমি ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিম। আমাৰ সন্মানীয় অতিথিসকলৰ লগতে সুধী ৰাইজক থিয় হৈ সন্মান প্ৰদৰ্শন কৰাৰ লগতে সংগত কৰিবলৈ অনুৰোধ জনাইছোঁ। जनगण मन अधिनायक जय हे भारत भाग्य विधाता, पंजाब सिंध गुजरात मराठा द्राविड उत्कल बंगा, विंध्य हिमाचल यमुना गंगा उच्चल जलधि तरंगा, तव शुभ नामे जागे, तव शुभ आशीष मागे, गाहे तव जय गाथा। जनगण मंगलदायक जय हे भारत भाग्य विधाता, जय हे जय हे।
रहे সাতটা বাইদেউসকল কেইটাত আহিলে মিটিংটো 2টা বজাত আছিলে আচ্ছা কোনে কোনে 8টা বজাত আহিলে